ছাত্ৰ ছাত্ৰীসকল আমি বৰগীত কবিতাটোৰ বিষয়ে আলোচনা কৰি আছিলোঁ। কবিতাটোৰ কবি পৰিচয় আৰু তেওঁৰ সাহিত্যৰাজিৰ বিষয়ে আমি আলোচনা কৰিলোঁ। আজি আমি কবিতাটোৰ বিষয়ে সম্পূৰ্ণ আলোচনা কৰিম। তো সকলোৱে কলম আৰু বহি লৈ যিবিলাক শব্দ নোৱাৰা সেই শব্দবিলাক লিখি যাবৰ কাৰণে সাজু হোৱা। কবিতাটোৰ বা বৰগীতটি ৰাগ কো। ওঠৰে ধ্ৰুং। বৰগীতৰ দুটা অংশ থাকে। এটা অংশক ধ্ৰুং বুলি কোৱা হয় আৰু আনটো অংশক পদ বুলি কোৱা হয়। আৰু বৰগীতৰ একোটা ৰাগ থাকে। ৰাগ আৰু তাল থাকে। ৰাগ কাক বোলে, তাল কাক বোলে, আৰু এই ধ্ৰুং কাক বোলে, পদ কাক বোলে, এই বিষয়ে আমি পিছত আলোচনা কৰিম। কিন্তু আমি প্ৰথম কবিতাটোৰ মূল কথাখিনিৰ বিষয়ে আলোচনা কৰিলোঁ। ওঠৰে ওঠ বাপু গোপাল হে নিশি পৰ ভাত ভৈল। ইয়াত যশোদা, আই মাতৃ যশোদা, যশোদাই তেওঁৰ পুতেক শ্ৰীকৃষ্ণক, গোপাল, শ্ৰীকৃষ্ণৰ আন এটা নাম গোপাল, গোপালক ৰাতিপুৱাৰ উঠোৱা কথা কৈছে। নিশি পৰ ভাত ভৈল মানে ৰাতিপুৱালে। বাপু, গোপাল, ৰাতিপুৱালে তুমি উঠা। নয়ন কমল নয়ন বুলি ঘনে ঘন জখুৱা ডাকি তলৈল। কমল নয়ন, কমল মানে পদুম ফুল, নয়ন মানে চকু। পদুম ফুলৰ দৰে ধুনীয়া সুন্দৰ চকুজুৰি বুলি ঘনে ঘনে বাৰে বাৰে আই মাতৃ যশোদাই ডাকিতে লৈল মানে মাতিবলৈ ধৰিলে। ইয়াত চমুকৈ এইটো ক'ব লাগিব যে যশোদাই শ্ৰীকৃষ্ণক ৰাতিপুৱাৰ উঠোৱা কথা কবিতাটোত উল্লেখ কৰিছে আৰু তেওঁ মৰমতে কমল নয়ন অৰ্থাৎ প্ৰশংসা কৰিছে, শ্ৰীকৃষ্ণক প্ৰশংসা কৰিছে। কমল মানে পদুম ফুলৰ দৰে সুন্দৰ তেওঁৰ চকুজুৰি বুলি শ্ৰীকৃষ্ণক প্ৰশংসা কৰিছে। হ'ব? মোৰ প্ৰাণধন সুচান্দ বয়ন গাঁও চালি তেজ নিন্দ। মোৰ প্ৰাণধন মানে যশোদাৰ আত্মাৰ স্বৰূপ সুচান্দ বয়ন, সুচান্দ বয়ন চন্দ্ৰটোৰ দৰে। বয়ন, বয়ন মানে মুখখন, সুচান্দ মানে চন্দ্ৰটোৰ দৰে। যশোদাই কৈছে যে মোৰ প্ৰাণৰ ধন মানে মোৰ অতি মৰমৰ চন্দ্ৰৰ দৰে মুখখন শ্ৰীকৃষ্ণক বৰ্ণনা কৰিছে, শ্ৰীকৃষ্ণৰ ৰূপৰ বৰ্ণনা কৰিছে। গাঁও চালি তেজ নিন্দ। গাঁও চালি মানে তেজ মানে ত্যাগ কৰা, নিন্দ মানে টোপনি। ক'ৰ পৰা? টোপনিৰ পৰা, ৰাতিপুৱাৰ টোপনিৰ পৰা উঠোৱা কথাটো মানে তুমি নিদ্ৰা এৰি এতিয়া তুমি উঠি আহিবলৈ হ'ল বুলি যশোদাই কৃষ্ণক বাৰে বাৰে মাতিবলৈ ধৰিছে। সৰ্বপুৰুষৰ শিৰৰ ভূষণ তুমিহে বাপু গোবিন্দ। সৰ্বপুৰুষৰ শিৰৰ ভূষণ অৰ্থাৎ সকলো পুৰুষৰে সকলোৰে শিৰৰ ভূষণ স্বৰূপ অলংকাৰ। শিৰ মানে মূৰ, মূৰৰ অলংকাৰ স্বৰূপ। তুমিহে বাপু গোবিন্দ, তুমি শ্ৰীকৃষ্ণৰ কথা কৈছে। শ্ৰীকৃষ্ণ বাপু গোবিন্দ অৰ্থাৎ সকলো পুৰুষৰে মূৰৰ অলংকাৰ স্বৰূপ শ্ৰীকৃষ্ণ, সেই কথাটো কৈছে। মোৰ পুত্ৰ বুলি যশোদা গোৱালি বুকে বান্ধি কৈলে লৈলা। মোৰ পুত্ৰ বুলি গৌৰৱে যশোদাই গৌৰৱ কৰিছে যশোদাই যে মোৰ পুত্ৰ বুলি তেওঁ বুকুত সাৱটি লৈ বা বুকুত বান্ধি লৈ কৈছে। গোৱালি
মানে যশোদাৰ কথা কৈছে, যশোদা গোৱালী বুলি কৈছে। বয়নে চুম্বন কৰি ঘনে ঘন, আনন্দত মগন অভৈল। আনন্দে মগন অভৈল। অৰ্থাৎ তেওঁ মৰমত বা তেওঁৰ যি পুত্ৰ স্নেহৰ আকুলতা, পুত্ৰৰ যি স্নেহ, সেই স্নেহত মগন মানে তেওঁ মুগ্ধ হৈ বাৰে বাৰে শ্ৰীকৃষ্ণক চুম্বন কৰিবলৈ ধৰিছে। সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে, সুহৰি যশু আকুলে। সিদ্ধ মুনিগণে অৰ্থাৎ যিসকল ঋষি মুনিয়ে কি কৰে, তপ কৰে বা তেওঁক ধ্যান কৰে পাবৰ কাৰণে, বছৰ বছৰ ধৰি তেওঁক পাবলৈ বা তেওঁৰ লগত দেখা সাক্ষাৎ হ'বলৈ ধ্যান কৰি থাকে, চিন্তা কৰি থাকে, সেই তেনেকুৱা এজন পুৰুষ বা সেই সুহৰি যশোদা কোলাত আছে। অৰ্থাৎ ঋষিমুনিসকলে ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ দৰ্শনৰ কাৰণে তেওঁলোকে সংসাৰৰ সুখ দুখ মায়া বিভুৰ আদি ত্যাগ কৰি একান্ত মনেৰে ভগৱানৰ নাম চিন্তা কৰি তেওঁক এবাৰ দৰ্শন কৰিবৰ কাৰণে তপস্যা কৰি থাকে। আৰু তেনেকুৱা এজন পুৰুষ যশোদাৰ কোলাত বৰ্তমান। আৰু সেইকাৰণে যশোদাই গৌৰৱ কৰিছে যে তোমাক পাবলৈ বা তোমাৰ দৰ্শন পাবলৈ সিদ্ধ মুনিসকলে কিমান বছৰ বছৰ দিন তপস্যা কৰি আছে, তথাপিও তোমাক তোমাৰ দৰ্শন নাপায়। কিন্তু তেনেকুৱা এজন পুৰুষ মোৰ কোলাত থাকি বা মোৰ কোলাত থকাৰ কাৰণে মই যথেষ্ট আনন্দিত বা সুখী, সেই কথা কৈছে। ত্ৰিজগত পতি ভকত মিলিল, মূৰ্খ মাধৱে বোলে। তাৰপিছত আকৌ মাধৱ পুৰুষে কৈছে যে ত্ৰিজগত পতি, তিনিখন জগতৰ পতি, স্বৰ্গ মৰ্ত্য পাতাল, যিমানবিলাক জীৱ বসবাস কৰি আছে সকলোবিলাকৰেই প্ৰতিস্বৰূপ অৰ্থাৎ ৰক্ষাকৰ্তা স্বৰূপ শ্ৰীকৃষ্ণ ভকতি মিলিল, মানে তেওঁৰ গুণানুকীৰ্তন প্ৰশংসা কৰিবৰ কাৰণে তেওঁ সুবিধা অকণ পাইছে। আৰু সেই কথাটোকেই মাধৱ পুৰুষে নিজকেই মূৰ্খ বুলি উপস্থাপন কৰি বা নিজকেই এজন মূৰ্খ হিচাপে পৰিচয় দিয়ে শেষত বৰগীতটিৰ সামৰণি মাৰিছে। অৰ্থাৎ প্ৰত্যেকটো বৰগীততেই মাধৱদেৱ বা শংকৰদেৱে তেওঁলোকে সকলোবোৰ কথা উল্লেখ কৰিছে বা সকলোবোৰ কথা কৈছে যদিও তেওঁলোকে অজ্ঞানী বা তেওঁৰ বিষয়ে প্ৰশংসা কৰিবৰ কাৰণে জ্ঞান নাই, সেইকণ জ্ঞান তেওঁলোকৰ নাই। সেইকাৰণে তেওঁলোকে নিজকে মূৰ্খ বুলি কৈছে। আৰু সেই মূৰ্খ হৈ তেওঁ যিকণ পাৰিছে শ্ৰীকৃষ্ণৰ বিষয়ে বৰ্ণনা কৰিছে। সেই বৰ্ণনা কৰাৰ সুবিধাকণ মিলাৰ কাৰণে তেওঁলোকে সন্তুষ্ট হৈছে সেই তাতে। হ'ব ছাত্ৰ ছাত্ৰীসকল, কবিতাটো ইমানেই আছিলে। মই সকলোকে কবিতাটিৰ যি পাঠপুথ বা কবিতাটোৰ মূল ভাৱ, সেই ভাৱটোৰ বিষয়ে অলপ আলোচনা কৰি পঢ়ি দিছোঁ। যে বাৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য। বৎস মানে হ'ল শিশু। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা
মাধৱদেৱৰ বৰগীতত পোৱা যায়। বাবেই তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাৱপ্ৰধান বুলি কোৱা হয়। বৰগীতটিত আমাৰ পাঠ্যপুথিত যিটো বৰগীত আছে, শ্ৰীকৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। যশোদাই মৰমতে কৃষ্ণক বাপু, কমল নয়ন, প্ৰাণধন বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। সকলো পুৰুষৰ হীৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। মাধৱদেৱে এইদৰে মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। ছাত্ৰ ছাত্ৰীসকল, বৰগীতটি ইমানেই আছিলে। আৰু আমাক উপৰিঞ্চি অলপ পঢ়িবলৈ কৈছে যে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু তেওঁলোকৰ শিষ্য প্ৰশিষ্যসকলে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে নাট, গীত, ভটিমা আৰু বিবিধ গ্ৰন্থ ৰচনা কৰিছিল। বেদ, উপনিষদ, পুৰাণ আদিত থকা বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় তাত্ত্বিক কথাবোৰ সৰ্বসাধাৰণ লোকে বুজি ৰস পাব পৰা ধৰণে সহজ সৰলকৈ নাট, গীত আদিত প্ৰকাশ কৰিছিল। সেইবাবে তেওঁলোকৰ সকলো ৰচনা আধ্যাত্মিকভাৱেৰে পুষ্ট। বিশেষকৈ বৰগীতসমূহৰ ক্ষেত্ৰত এই কথা অধিক প্ৰযোজ্য। বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰৱাহ লক্ষ্য কৰা যায়। সেইবাবে ড বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নবল নাম্বাৰ্ছ বুলি কৈছে। একেদৰে কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট ছং বা ছং কেলেষ্ট্ৰিয়েল আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই হলি ছং বুলি কৈছে। অন্য গীততকৈ শ্ৰেষ্ঠ অৰ্থত ইয়াক বৰগীত আখ্যা দিয়া হৈছে। বৰগীতসমূহ ব্ৰজাৱলী নামৰ এটি কৃত্ৰিম সাহিত্যিক ভাষাত ৰচিত। মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণই প্ৰাধান্য লাভ কৰিছে। শিশু কৃষ্ণৰ এনে ৰূপ মহাৰাষ্ট্ৰৰ কবি তুকাৰাম, উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীততো পোৱা যায়। এই দুগৰাকী কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি। এতিয়া বৰগীতসমূহ কি ভাষাত ৰচিত? ব্ৰজাৱলী ভাষা। আৰু ব্ৰজাৱলী ভাষা কি? এটি কৃত্ৰিম ভাষা। কোনে সৃষ্টি কৰিছিল? মহাপুৰুষ শংকৰদেৱে। যে শংকৰদেৱে সকলো শ্ৰেণীৰ মানুহে বুজিব পৰাকৈ এটি সহজ সৰল ৰূপত ভাষা এটি সৃষ্টি কৰি লৈছিলে আৰু সেই ভাষাটিৰ নামেই ব্ৰজাৱলী ভাষা। শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে। বৈষ্ণৱ ধৰ্মৰ মূল আছিল বিষ্ণুৰ মাহাত্ম্য প্ৰকাশক। বিষ্ণু মানে শ্ৰীকৃষ্ণৰ কথা কৈছে। এই শ্ৰীকৃষ্ণ গুণানুকীৰ্তন, তেওঁ মাহাত্ম্য প্ৰচাৰ কৰাই হৈছে বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ। শংকৰদেৱে বিষ্ণুৰ যি মাহাত্ম্য সকলো শ্ৰেণীৰ মানুহৰ মাজতে প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিল। মিচিং, তিৱা, উৰিষ্যা, মাৰাঠী, বঙালী, মুছলিম, অসমীয়া, তেওঁ কোনো ধৰণৰ জাতিগত ভেদভাৱ ৰখা নাছিল। সেইকাৰণে উৰিষ্যা, মৈথিলী আৰু বিভিন্ন ধৰণৰ ওচৰ চুবুৰীয়া ভাষাসমূহৰ সংমিশ্ৰণত
বৰজাৱলী ভাষাটো সৃষ্টি কৰি তেওঁ সাহিত্যৰাজি বা বিষ্ণুৰ যি মাহাত্ম্য গুণানুকীৰ্তন এই সকলোবোৰ প্ৰকাশ কৰিছিল। হ'ব, তো আমি বৰজাৱলী ভাষাৰ বিষয়ে পিছত ভালকৈ আলোচনা কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।